হাই ফ্ৰেণ্ড, কি খবৰ? ভালনে তোমালোকৰ? এয়া চোৱা, পানী পুৰা হৈ গ'ল। মই যে কৈছিলোঁ পানী বাঢ়ি আছে বুলি, পানী পুৰা হৈ গ'ল দেখিছা? এয়া মানুহৰ ঘৰ ভেটিত পানী সোমাইছে আৰু এয়া একদম বাৰী চাৰিফালে পথাৰ দেখিছা? এয়া পথাৰ চবতে পানী, এয়া চবতে পানী। আমাৰ ঘৰত সোমোৱা নাই, পিছে এই আমাৰ নবৌহঁতৰ ঘৰত সোমাইছে। দেখুৱাম দেই, তালৈকে যাম। এয়া চব ইয়াত দেখিছা পানী, নদী পানী হয়। ৰাস্তা পুৰা ৰাস্তা ডুবি আছে। এয়া কাপোৰ কুচাই পেলাই আহিবলগীয়া হৈছে দেখিছে? এয়া পুৰা পানী হৈ আছে। নদী পানী এয়া দেখিছে কেনেকুৱা পানী হৈছে? কাপোৰ দাঙি আহিবলগীয়া হৈছে দেই। ৰাস্তাত পানী হৈছে, এয়া দেখিছে? পানী কালি বহা নাছিলে, আজি বাঢ়ি গ'ল পানী। কালি পানী বহা নাছিলে, মেটেকা উঠি গৈছে দেখিছে নাই? এয়া মেটেকা উঠিছে, দেখুৱাইছে ৰ'ব। আৰু পানী, এয়া মটৰচাইকেল আনিছে, সেই আনিছে পানীত মটৰচাইকেল আনিবলগীয়া হৈছে ৰাস্তাত। এয়া পকা ৰাস্তাত পানী। পকা ৰাস্তাত পানী হৈছে দেখিছে? এতিয়া কাপোৰ কানি দাঙি আহিবলগীয়া হৈছে। আৰু দেখুৱাম দেই ঘৰত কেনেকৈ পানী হৈছে, দেখুৱাম ৰ'ব। ব'লক সেইখিনিকে যাম, দেখুৱাই আছোঁ। এয়া মাছ ধৰিছে দেখিছে? জাল পাইছা নাই মাছ? অঁ উঠাই দিছা নি? অঁ এয়া দেখিছে? চাই লওক ঘৰৰ ভিতৰলৈকে। আইতা পানী পুৰা বাঢ়ি গ'ল, বহাই দিলে পানী। মাছ ধৰিছে নাই? নাই ধৰা। কেলে খুৰীদা আপোনালোকক সোমালে? অঁ সেয়ালৈ কেনেকৈ যাম এতিয়া? নোৱাৰে, যাবলৈ নোৱাৰে। দেখিছে ঘৰৰ ভিতৰলৈকে পানী গৈছে? এইয়া ঘৰৰ ভিতৰলৈকে পানী গৈছে দেখিছে? সেইয়া ঘৰত আমাৰ পানী অঁ ডাঙৰ হৈছে পানী। এই ঘৰৰ ভিতৰলৈ ভূৰত উঠি গৈছে। ভূৰখনত উঠিব পাৰিলোঁ নে? হা অঁ বহুত দ, সেইডোখৰ বহুত দ। অঁ টুটুকাহঁতৰ সেই ঘৰ পৰা নবৌহঁতৰ ঘৰ পৰা। অঁ বহুত দ পানী। মাছ ওলোৱা হ'লে ধৰিলোহেঁতেন। এই দেখিছে নাই? মটৰচাইকেল চলাইছে, পানীত মটৰচাইকেল চলাইছে দেই। অঁ ভাইটিজনী সেয়া পানীত মটৰচাইকেল চলাইছে ৰাস্তাত। এতিয়া কেনেকৈ গৈছে, সোঁত বৈছে দেখিছা? পানীৰ সোঁত কেনেকৈ বৈছে? পুৰা পানী সোঁত বৈছে। এয়া দেখিছেনে? পুৰা পানী সোঁত বৈছে। আহি আছোঁ দেই, পানীত আহি আছোঁ। দেখিলে গৈ লওঁ ৰ'ব। কৈছিলোঁ নবৌ ঘৰলৈ আহিছোঁ বুলি, এয়া পাইছোঁহি দেখিছে? এয়া নবৌ ঘৰ পানী চবফালে বাৰী পাৰ চবতে পানী সোমাই গ'ল। এতিয়া যাবলৈ চিন্তা হৈছে সিহঁতৰ ঘৰলৈ মোৰ। কোনফালে যাম এতিয়া? কোনফালে যাম? এয়া আহি আছোঁ দেই। অঁ কাষে এয়া দেখিছে? এয়া আহি আছোঁ দেই ৰ'ব। বহুত বছৰ মূৰত পানী হৈছে ন? কেইবা প্ৰায় 6 বছৰমানৰ মূৰত হৈছে নেকি? 6 বছৰ 7 বছৰ বেছি হ'ল। প্ৰথম পাইছে হয় নাই? তথাপি ভাল লাগিছে বাৰু, ইয়াতকৈ বেছি হ'লে মানে বেয়া লাগিব আৰু হয় নাই? অঁ এয়া দেখিছে? বাৰী ঘৰ চবতে পানী হৈ গ'ল। নবৌহঁতৰ ঘৰৰ ভিতৰত সোমালেহেঁতেন, কিন্তু এতিয়া ওখ যে চাংঘৰ, এই চাংঘৰ ওপৰত উঠিবলৈ আহিছোঁ দেই। আমি মিচিং হৈ আছোঁ দেই। মিচিং নহয়, সোণোৱাল মানুহ হয়। এয়া তলত থকা হ'লে, মাটি ঘৰ হোৱা হ'লে পানী ডুবি গ'লহেঁতেন। সেই তলৰ ঘৰবোৰত চবতে পানী হৈ গ'ল দেখিছে? এয়া চবতে পানী হৈ গ'ল। এতিয়া এই চাংঘৰ ওপৰত আছে দেখি অকণ ৰক্ষা। এয়া চাংঘৰ ওপৰলৈ উঠি গৈছোঁ দেই। চাব এয়া দেখিছে নহয়? এয়া চাংঘৰ হয়, ভাল লাগে দেখিছে? ব'লক চাংঘৰলৈ গৈছোঁ, ব'লক দেখুৱাই দিওঁগৈ। আমাৰ নবৌ ঘৰটো দেখাই দিওঁগৈ ব'লক। চাংঘৰ আৰু আছে। এইখন তৰুণ নগৰ হয়, আমাৰ নবৌহঁতৰ ঘৰ তৰুণ নগৰ হয়। তৰুণ নগৰ সমগ্ৰ হয়। কি হয় দেখোন? হা অঁ নিউ সোণোৱাল। পাহৰিছোঁ দেই, ভুলতে তৰুণ নগৰ আহি গৈছে। কাষতে আছে তৰুণ নগৰ, সিডোখৰতে কাষতে আছে। এইটো ৱাৰ্ড লৈ আছে। এইখন নিউ সোণোৱাল হয়। আমাৰ নবৌহঁতৰ এয়া আমাৰ সোণোৱাল হয় আৰু এয়া নিউ সোণোৱাল নাম ল'লেহি।
নিউজ সোণোৱাল নাম ল'লেহি ইয়াত এতিয়া চাংঘৰ ওপৰলৈ উঠি আহিছোঁ এতিয়া মই দেখিছে অঁ ভিনদা বহি আছে অঁ বহিছে অঁ এয়া পালোহি এয়া চাংঘৰ ওপৰত এতিয়া দিদি আছে এয়া নবৌ আমাৰ ইয়াৰ বিয়ৈ নমস্কাৰ দেই নমস্কাৰ হয় নি অঁ আৰু আমাৰ ইয়াত ভিনদৌ বাইদেউক তাতে লগ পাইছিলোঁ ৰাস্তাত এতিয়া আপোনালোকে ৰিলিফ পালে নে কোৱা হ'ল অঁ আগফালে পানী নোসোমালে ভালকে নিদিয়ে আগফালে নোসোমালে নিদিয়ে আগফালে মানে কি হৈছে পিছফালে আমাৰ পিছফালৰ পৰাহে আহে পানী আগফালৰ পৰা নাহে নহয় আগফালেতো হেৰি আছেই ৰাস্তা আছেই এতিয়া আগফালৰ পৰা নোসোমাই নহয় আমাৰ পিছফালৰ পৰাহে সোমাই পানী সোমাইছে যেতিয়া এইটো কিন্তু চবকে দিব লাগে হয় নাই ৰাইজক দি যাব লাগে এতিয়া যাওঁতে কৈছে যে ধনী মানুহখিনি খাই ধনী মানুহ নিদিয়ে বোলে দুখীয়া মানুহ আমাৰ তাত চাকৰি আছে বুলি নিদিয়ে এটা কৰিম কি আমাৰতো নাই একোৱে নাই চব চাংঘৰটো বনালো কাৰণে বাচি আছো আমি তাতো নহয় এতিয়া ৰাইজক মানে সকলোকে সমান চাব লাগিছিলে চাব লাগে ন আমাৰ অনুৰোধ আৰু যিহেতু আমিতো একো নহয় তথাপিও ৰাইজৰ সকলোৱে এষাৰ কথা চবৰে কয় হয় নে নহয় এতিয়া পানী সোমাইছে যেতিয়া সকলোকে যি কি নহওক যি দিছে আৰু আমাৰ ৱাৰ্ড মেম্বাৰ আজি ছাগলীৰ কাৰণে দি থৈ গৈছেহি অঁ দি থৈছে কালি কিন্তু তেনেকে ক'লে আজি কালি দিছে অঁ আজি দিলে অঁ ধন্যবাদ ধন্যবাদ অঁ ধন্যবাদ আজি ছাগলীৰ কাৰণে দিলে বাৰু অঁ আৰু দেখুৱাম দেই আপোনালোকক সেই তালৈ আৰু দেখুৱাম ৰ'ব এয়া দেখিছে এইডোখৰ পাছফালে বাৰী পাছফালে এয়া বাৰী পাছফালে আগফালেও পাছফালেও পূৰা পানী আগফালে পাছফালে পানী এয়া পকা ঘৰৰ ভিতৰতো পানী সোমাও অৱস্থা এয়া দেখিছেনে এয়া পকা ঘৰৰ ভিতৰতো ইয়াৰ ভিতৰলৈ একদম এয়া দেখিছেনে এই ষ্টেপত পকা ঘৰৰ ভিতৰতো পানী সোমোৱা অৱস্থা হৈছে এইফালে এইডোখৰ নিউজ সোণোৱাল বুলি কৈছিলোঁ যে নিউজ সোণোৱাল এয়া পূৰা পানী তামোল গছৰ সেইয়া দেখিছেনে তামোল গছৰ পুলিকেইটা দেখিছেনে অনুমান কৰিব পাৰিছে দেখিছেনে সেই ইমানটো বাঢ়িছে চবফালে পানী আগফাল পাছফাল এতিয়া ইহঁতৰ ঘৰলৈ আহিবলৈ মই ভূৰ লৈ আহিছিলোঁ ভূৰত আহিছিলোঁ কিন্তু সেই মোবাইলটো পানীত পৰিব যে ভয় লাগে আৰু নিজেও পৰিম যে ভয় লাগে এয়া পকা ঘৰৰ ভিতৰত পানী সোমোৱা অৱস্থা দেই এয়া চব এয়া সোমোৱা অৱস্থা অঁ গোবিন ভিতৰত সোমাই আছে চাগে দেই এয়া দেখিছে এয়া কি হ'ল হাঁহটো সেইফালে আছে গোবিন আহিছোঁ এইফালে ভিতৰলৈ নব এইখিলে আহিছোঁ ৰ'বতে কি কৈ আছে আমাৰ ইয়াৰ নবৌ দেই ইয়াৰ নবৌ অঁ তাৰ পূৰা বাৰী পূৰা সোমাই গ'ল আমাৰ ইয়াৰ নবৌহঁতৰ বাৰী পূৰা সোমাই গ'ল খৰি উঠাই আছে নেকি আপুনি এতিয়া অঁ ভিতৰত সোমোৱা অৱস্থা ভিতৰত পোৱাকৈ নাই আজি ৰাতিলৈ বা ইমান এইখিনিলে পালেহি হয়নে অঁ সেইফালে ভেটি চুঁ হ'ল পানী এয়া আমাৰ নবৌ অঁ এতিয়া বস্তু পাতিবোৰ কি হেৰি কৰি আছে নি উঠাই আছে ঠিকান নাই নহয় ৰাতিলৈ পানী সোমাই যাব পাৰে অঁ মই এইফালেদি আহিছোঁ এই নবৌহঁতৰ ঘৰলৈ এয়া অঁ কেনো পৰুৱাই কামুৰিছে আছে যেন তেন এইডোখৰ পাইছোঁহি অঁ পিয়ালি কাষ পালেহি পানী দেখিছে আমাৰ এইবোৰ নদী দাঁতি কাষৰীয়া অঞ্চলৰ মানুহৰ এনেকুৱা অৱস্থা হয় সকলোৰে এনেকুৱা অৱস্থা হয় কি কৰিব উপায় নাই তথাপিও বহুত মৰমৰ ধনশীল নদীখন আমাৰ আৰু ইমানতে যেন সামৰণি মাৰে আৰু আমাৰ ধনশীয়াই ইমানতে সামৰণি মাৰিলে আমি সকলোৱে ৰাইজে এটি সকাহ পাম আজিলৈ আহোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব